মাত্ৰ 4 বছৰীয়া কণমানিয়ে জীৱিত মাতৃৰ শ্ৰাদ্ধ পাতিছে। সন্মুখত মাতৃৰ ফটো ৰাখি মন্ত্ৰ পাঠ কৰিছে কণমানিটিয়ে। পৰিয়ালৰ মাজত নাই কোনো কান্দোনৰ ৰোল, কাৰণ এটাই 4 বছৰীয়া কণমানিৰ মাতৃ জীৱিত আছে। 4 বছৰীয়া কণমানিৰ মাতৃ জীৱিত থকা অৱস্থাত শ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন কৰিছে স্বামীয়ে, আৰু এই শ্ৰাদ্ধ অনুষ্ঠানত মন্ত্ৰ পাঠ কৰিছে এইগৰাকী 4 বছৰীয়া কণমানিয়ে। এই ঘটনা সংঘটিত হৈছে ভাৰতৰ পশ্চিমবংগৰ মেদিনীপুৰত। অপ্ৰজিত ঘোষ নামৰ এগৰাকী যুৱকৰ সৈতে প্ৰথমে পৰিচয় হৈছিল আলোক বিশ্বল নামৰ এগৰাকী যুৱতীৰ, আৰু তাৰ পাছতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল তেওঁলোকৰ মাজত, আৰু শেষত তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু বিবাহপাশত আবদ্ধ হোৱাৰ পাছত 2 বছৰৰ পাছত এটি ল'ৰা সন্তানৰ জন্ম হৈছিল পৰিয়ালৰ মাজত, আৰু হঠাৎ ল'ৰা সন্তানটোৰ বয়স বাঢ়ি অহাৰ লগে লগে মাতৃ পৰিছিল অন্য এগৰাকী যুৱকৰ প্ৰেমত। অন্য এগৰাকী যুৱকৰ প্ৰেমত পৰি স্বামী সন্তানক এৰি পলাই গৈছে সেই পৰকীয়া কৰা যুৱকজনৰ সৈতে, আৰু ইয়াৰ পাছতেই স্বামী গৃহৰ লোকে মনস্থ কৰিছিল শ্ৰাদ্ধ অনুষ্ঠান পাতি চিৰ বিদায় দিব মহিলাগৰাকীক, আৰু সেইমতেই অনুষ্ঠিত কৰিছিল শ্ৰাদ্ধ অনুষ্ঠান, য'ত মাত্ৰ 4 বছৰীয়া কণমানিটি জীৱিত মাতৃৰ শ্ৰাদ্ধ কৰিছে। য'ত দেখিবলৈ পোৱা গৈছে সন্মুখত মাতৃৰ ফটো ৰাখি মন্ত্ৰ পাঠ কৰিছে কণমানিটিয়ে। পৰিয়ালৰ মাজত নাই কোনো কান্দোনৰ ৰোল, যিটো ঘটনাই হয়তো আপোনাৰো বুকু কঁপাই যাব।